নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম। যোৱাকালি অৰ্থাৎ 13 ফেব্ৰুৱাৰী সেইদিনাখন আছিল মোৰ ভণ্টিৰ প্ৰথমটো পৰীক্ষা। মানে তাই এবাৰ এইচএছ দিছে। এনেকৈ কিবা পৰীক্ষা দিবলৈ যোৱাৰ আগত মায়ে সদায় আমাক পায়স বনাই খুৱায়। সেয়েহে আজি ময়ো তাইৰ বাবে পায়স বনালো। তাই কৈছিল যে পায়সত অলপ গাজৰো দিব লাগিব, সেয়েহে গাজৰো দি বনালো বাৰু। তাই পিছে ড্ৰাই ফ্ৰুটছ খাই ইমান ভাল নাপায়, সেয়েহে দিয়া নাই। নৰ্মেলকৈ জহা চাউলেৰে গাজৰ দি পায়সখিনি বনাই দিছিলো। এনেদৰে আৰু কোনে কোনে বাৰু পায়সত গাজৰ দি খাই পাইছে ক'বচোন। আমি ক'তো দেখা নাছিলো, কিন্তু এনেই ভাবিলো যে এনেকে খাই ভাল লাগিব, সেয়েহে এবাৰ বনাই ট্ৰাইও কৰিলো আৰু তাইৰ মুখ মিঠাও কৰিল। মোৰ ভিডিঅ' চাই কোনে কোনে বাৰু এবাৰ এইচএছ দিছে জনাবচোন। তোমালোক সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা যাচিলো দেই। পৰীক্ষা ভালকৈ দিবা আৰু লগতে তাইলৈ আশীৰ্বাদো কৰিব যাতে পৰীক্ষা ভাল হয়। ইয়াত পিছে মৌ ঘিও দিছিলো, কিন্তু ভিডিঅ' ক্লিপটো বিচাৰি নাপালো, সেয়েহে দিয়া নহল। পিছে আমাৰ পায়সখিনি খাবলৈ বৰ ধুনীয়া হৈছিল দেই। বাৰু তেনেহলে আজিলৈ আহিছো দেই, আকৌ লগ পাম।